ছাৰ সিদিনা আপুনি মোৰ কথাটো পাতিলাক না ছাৰৰ লগত কথাটো মই ছাৰৰ লগত পাতিছিলোঁ কিন্তু ছাৰে ক'লাক ফাল্টু চলি ৰাখিব আগদিছে অফিচত কোন ছাৰে কৈছে মাতিয়ে নগে তাক আজি গৰু মাৰা দিম মোৰ ৰাগটো গম পোৱা নাই ৰ'বা ভাইটি তুমি আমাৰ অফিচতে আমাক দুম নিদিয়া কিন্তু তে মাতক তাক সেইটো পৰা আজি মই দি আছোঁ তাক দত্ত হৰমাক মাতকচোন পটককৈ বেদাক আজি নহ'ব যোৱা ভাইটি তোমাৰ কাম ছাৰ SP অফিচত গৈছি আপোনালোকৰ সদায় এইগিলাখন কি ভাঙনা আগদিন SP অফিচত যাব আগদিন DC অফিচত যাব আগদিন হাগিব যাব আগদিন উঠিব যাব মোৰ কাম জলদি হ'ব লাগে নহ'লে এই ভাইদাপাৰা লশ্বৰৰ নাম আপোনালোকৰ মোৰ নাম কি জানিছি নে ভট সিং হয় তুমি আমাৰ অফিচতে আমাক কিয় ৰম দি আছা চাকৰি সিংকেইটা বস্তু নহয় গম পাইছে না মই গম পাইছোঁ ৰ'ব চাকৰি সিংকেইটা বস্তু নহয় বুলি কিন্তু চাকৰিটো আপোনাৰ বাইপিয়াৰ ঘৰত গুচাই দি দিব নেকি তুমি বাইপিয়াক ধৰি কিয় কৈছ তোমাৰ বাইপিয়াৰ নাম কিনো আজি বাইপিয়াক চব কথা ফোন কৰি কৈ দিম আপনার দরে হিজরা চাকরিয়াল্লার এই কাম কেনেবা দম দি বেছি নে কাবাক তুমি মোক হিজরা বুলি কৈছ তোমার বাইপের নাম কচোন দম আছে যদি মোর দেউতার নাম দামোদর সিং আপনি মোর দেউতাক চিনি নাপে নেকি মোর দেউতাই নলবাৰী জিলাৰ প্রফেশনাল হাৰৰ দোকানী মোর দেউতাক আপনি কি বুলি ভাবছি একদিনত এটা মাছৰ চানাৰ 2 কিলোকে কৈ দিব পাৰা রেকর্ড আছে আমার দেউতার যা ভাইটি হ'ব যা তোমাৰ কথাটো ভাবিম যা পাছত মই এই যত বত গেলা যে কৰপায়